Hi guys, what's up and welcome back to my YouTube channel. নমস্কাৰ কালাৰ হবছৰ আনিতি নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিছো এটি খুব সুন্দৰ আবৃত্তি। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি হেৰাই যোৱা ফাগুনৰ কিছু মনৰ অনুভৱ, আৰু এনে ধৰণৰ মনৰ অনুভৱ মই আগলৈও আপোনালোকৰ বাবে খণ্ড আকাৰেৰে লৈ আহিম। আজি এই খণ্ডটিৰ নাম হ'ল ফাগুনৰ লেণ্ডস্কেপ। আশা কৰোঁ আবৃত্তিটি শুনি আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় আপোনালোকে মৰম চেনেহ যাচিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। পচোৱা বোলা ফাগুনৰ এটি আবেলিত মোক তাই সুধিছিল, তোৰ প্ৰেমৰ ৰঙেৰে বোলাব পাৰিবিনে মোৰ জীৱনৰ উকাপথ, যিদৰে শিমলুৱে ৰং ছটিয়াই ফাগুনৰ আকাশত। তাৰ উত্তৰত মই কৈছিলোঁ, তয়েই দেখোন মোৰ জীৱনৰ ৰঙীন ফাগুন। তই যিদিনা শুনাইছিলি তোৰ আলসুৱা হৃদয়ৰ কবিতা, মোৰ দেহে মনে উপচি পৰিছিল ৰাঙলী পলাশৰ ৰং। তাই পিছে হেৰাই গ'ল পচোৱাৰ চেৱত, চৌপাশে বিয়পি পৰিল উদাসীন বিবৰ্ণ ফাগুন। আজি আকৌ পচোৱা বলিছে, সৰাপাতে কঢ়িয়াইছে নতুনৰ ঠিকনা। কি জানিবা উভতি আহে তাই ঢৌ খেলা চুলি কচা উৰুৱাই, আৰু আহিয়েই কবহি মোক, এয়া চাচোন এদিন তয়েই কোৱা নাছিলি জানো, তোৰ জীৱন ৰঙীন কৰা মই হেঁপাহৰ ফাগুন। পচোৱাৰ আচলত মেৰিয়াই তোৰ বাবে আনিছো এমুঠি ৰং, যিদৰে মদাৰে সানে ফাগুনৰ লঠঙা বুকুত। ধন্যবাদ।